কালি কুঁহি শুওঁতে কওঁতে কমেও 12টামান 11:30 বাজিলে। তাৰপাছত আমি শুই খোৱালে 12:30 বাজিলে। আজি উঠিছোঁ 7টা বজিব 10 মিনিট থাকোঁতে। তাৰপাছত গোটেইখিনি কাম কৰি হৈ গ'ল। কাম মানে কি কাপোৰ অলপ আছিলে সেইখিনি ধুলোঁ আৰু ইটো সিটোকৈ তেনেকৈ খোৱা বোৱাটো হৈ গ'ল। ৰুটি খালোঁ আৰু চব্জি বনালোঁ। সেয়া খাই মা গৈছে এফালে কাম এটা আছে আৰু কুঁহি আছে এজনী বদমাচি কৰি। কিন্তু মোৰ এতিয়াও বিচনা ঠিক কৰা হোৱা নাই। 9:30 বাজিব এতিয়া। মানে কি জল্দি মাহঁতক বনাই কৰি খুৱাই পঠালোঁ। মাৰ দেৰি হৈ যাব, সেইটো কাৰণে বিচনাখন বোলো থাক দেৰিকৈ ঠিক ঠাক কৰিম। এতিয়া ঘৰত কোনো নাই, আছোঁ কুঁহি আৰু মই। কুঁহিয়ে পূৰা বদমাচি কৰি আছে। লিখিত নাথ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। আজি ৰাতিপুৱা ইমান ৰ'দটো নাছিলে, কিন্তু এতিয়া বহুত বেছি ৰ'দ আহিছে, বহুত গৰমো লাগিছে। তাকে মই জল্দি বিচনাখন ঠিক কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। বিচনা ঠিক কৰিলোঁ কুঁহিৰ লগতে। কুঁহিয়ে বদমাচি কৈ অকণমান তাইক ইটো সিটো পঢ়া মানে দেখালোঁ। বদমাচি কৰাৰ মাজতে অকণমান ইটো কিবা এটা দুটা শিকায়ো থাকোঁ মাজে টাইমে। এতিয়া আনিছে মাংস, কিন্তু দিলেহি খুৰাৰ ল'ৰাটোৱে। কিন্তু কি মাংস এতিয়াও গম পোৱা নাই, তাকে চাওঁগেও আৰু ধুই কৰি লওঁগৈ। ক'ত উঠি আছা? আকৌ খিৰিকীত কিয় উঠিব লগা হ'ল? বদমাচি চুৰু। আহ বাপ চাওঁ হা। খাহী মাংস আনিছে, এয়া ধুই লওঁ। মই খাবলৈ ভাল নাপাওঁ, কিন্তু আমাৰ ঘৰৰ চবেই ভাল পায়, মানে পূৰা তেল থকা খাহী। মই সেইখিনি ধুই কৰি মাংসখিনি ধুই কৰি আলু পিঁয়াজ কাটি একদম মেৰিনেট কৰি থৈ দিলোঁ, ফ্ৰিজতে থৈ দিছোঁ। এতিয়া মই ভাতটো বহাই দিলোঁ। দি কুঁহিয়ে মোবাইল চাই আছিলে, বদমাচি এটা কৰিলোঁ। আকৌ সেন্দুৰ সানি দি তেজ ওলা বুলি কয়, জল্দি মোবাইলটো মই লৈছোঁ। ইমান বদমাচি কৰি তাকে যেতিয়া বাৰু বনাওঁ তেতিয়া দেখাম অকণমান। আগতে ৰেচিপি দিছিলোঁ, সেইটো কাৰণে আজি তেনেকৈ নেদেখাওঁ, অকণমান এনেই দেখাম আৰু। বনাবলৈ ৰেডি এইখিনি মই মেৰিনেট কৰা মাংসখিনি আজি ইমান বেছি তেল। এনেও মই খাহী মাংস ভাল নাপাওঁ, কিন্তু তেলটো একেবাৰে নাখাওঁ। তথাপিতো অকণমান টান মাংসটো খাওঁ যদিও ইমান এটা ভাল নাপাওঁ। কিন্তু আজি গোটেই তেল অলপমান তেনেকুৱা আছে। ইমান এইটো মাংস প্ৰেছাৰ থকা মানুহৰ কাৰণে বহুত বেয়া। দেউতাৰ আছে হাই প্ৰেছাৰ, সেইটো কাৰণে দেউতাই এইটো মাংসটো খাব নোৱাৰিব যদি অকণমান খাব। তথাপিতো এনেকুৱা মাংস খালে অকণমান গাটো অশান্তিয়ে কৰে। তথাপিতো মা আৰু মানুহটোৱে বহুত বেছি ভাল পায় খাবলৈ। এতিয়া তাকে বনাওঁ বলকচোন। সদায় নিচিনাকৈ মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লৈ তাৰপাছত কেৰাহীটো গৰম তেলতে মই মাংসখিনি দি দিলোঁ। মাংসখিনি ভাজি আছোঁ, কিন্তু চবফালে খিৰিকী মাৰি লোৱা গৈছে। ইমান বেছি গৰম পৰিছে যে থাকিব পৰা নাই মই। এয়া একদম ঘাম ওলাই আহিছে। তাকে এইখিনি এতিয়া মই বনাই লওঁ। ভাজি থাকিম। ভাজিৰ পিছত অকণমান ভাজি হোৱাৰ পাছত মই কুকাৰত দি 2টা চিটি দি দিম। তাৰপিছত ঠাণ্ডা হোৱাৰ পাছত খুলিম। মই ৰেচিপি দি থৈছোঁ, চাব পাৰে চেক কৰি। তাকে বনাই কৰি লওঁ, তাৰপাছত আজৰি হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এইখিনি মোৰ খাহী মাংস বনাই হৈ গ'ল। একদম ইমান বেছি তেল আছিলে কাৰণে একদম বহুত তেল ওলাইছে। মই এইখিনি অকণমান মানুহটোৰ কাৰণে এক্সট্ৰাকৈ থৈ দিওঁ, কাৰণ মানুহটো দেৰিকৈ আহে, সেইটো কাৰণে হটকেছত থৈ দিওঁ, যাতে অকণ গৰম হৈ থাকে। দুপৰীয়া ভাত পানী বনাই কৰি খাই কৰি উঠাৰ পাছত মই আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া মই ভাত পানী বনাই আহিলোঁ। কুঁহিয়ে কৰি আছে বদমাচি। এতিয়া 9টাই বাজিলে, আকৌ ভাত খোৱাৰ সময়ে হ'ল। কি কৈছা তুমি? আজি ৰাতি শুবা নে নোখোৱা? কুঁহি বদমাচি এনেকৈয়ে চলিয়ে থাকিব আৰু সদায় দেখিয়ে থাকিব। এতিয়া বলকচোন আমি এটা ৰেচিপি চাই লওঁ। এটা মই চিত্ৰাশ্ৰী বাৰ কিটচেনৰ পৰা চাইছিলোঁ, আৰু মই অকণমান বেলেগ কৰিব চেষ্টা কৰিছোঁ। মই এইকেইটা পটল লৈছোঁ, আৰু পটলকেইটা এনেকৈ দুইফালে অকণমান আঁচ দি লৈছোঁ। ইয়াতে অকণমান নিমখ দিছোঁ, আৰু অকণমান দিম মই হালধি গুড়াখিনি দি মই নিমখ
নিমখখিনি ভালদৰে হালধি আৰু নিমখখিনি ভালদৰে সানি ল'ম। ইয়াতে মই অকণমান দিলোঁ ৰেড চিলি পাউডাৰ। এইখিনি আৰু গোটেইখিনি মই এতিয়া ভালকৈ সানি ল'ম, যাতে যিটো মই কাটি কাটি দিছিলোঁ পটলটোত সেইখিনি ভালকৈ সোমাই যায় ভিতৰত। নিমখ আৰু হালধিটো যাতে পটলৰ ভিতৰত সোমাই যায়, মই এনেকৈ মোহাৰি পূৰা সানি ল'ম। মই আকৌ কৈছোঁ, এইটো চিট্ৰাছৰ পৰা মই চাইছোঁ, কিন্তু অকণমান মই বেলেগ কৰিব চেষ্টা কৰিছোঁ। এইফালে মই লৈছোঁ অলপমান নহৰু আৰু জলকীয়া আৰু কেইটামান পিঁয়াজ। মই এইখিনি পেষ্ট বনাই ল'ম। পিঁয়াজকেইটা কাটি ল'ম আৰু জলকীয়া নহৰুখিনি মই পেষ্ট বনাই ল'ম। এইফালে মই এখন কেৰাহী পাতি দিছোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু যেতিয়া কেৰাহীখন ভালদৰে গৰম হৈ যায় মই তাতে দিছোঁ মিঠাতেল। মিঠাতেলখিনি মই অকণমান গৰম হ'বলৈ দিছোঁ। প্ৰায় মিঠাতেলখিনি গৰমেই হৈ গ'ল। মই ইয়াতে কাটি ৰাখি হালধি নিমখ সানা পটলকেইটা দি দিলোঁ। পটলকেইটা মই এতিয়া ফ্ৰাই কৰিম। ফ্ৰাই কৰোঁতে মই বেছি লোৱা নাই, মই 4টা পটল লৈছোঁ। এনেকৈ কমকৈ ফ্ৰাই কৰি থাকিম। পটলকেইটা মই ইলুটি শিলুটি কৰি দিছোঁ। বতৰ পৰি আছে কাৰণে মোৰ মাতটো ইমান বেছি ভালকৈ নাহিব পাৰে। পটলকেইটা এতিয়াই হেঁচি দিব নালাগে, লাহে লাহে অকণমান লৰাই থাকিব লাগে। যেতিয়া পটলটোৱে নিজে পানীটো এৰিব তেতিয়া নিজে কোমল হৈ যায়। মই এতিয়া ভালকৈ ইলুটি শিলুটিকৈ দিছোঁ আৰু গেছটো মিডিয়াম ফ্লেমত থৈছোঁ। তেতিয়াহে পটলখিনি নাইবা ভিতৰটো গোটা গোটা হৈ থকাৰ কাৰণে ভিতৰটো নিসিজিব। পটলখিনি এতিয়া মই এনেকৈ ফ্ৰাই কৰি লওঁ। এয়া মোৰ পটলকেইটাৰ পৰা হেঁচিব পৰা হৈছোঁ। আগতীয়াকৈ হেঁচি দিলে একদমেই পটলকেইটা ফাটি যাব। এতিয়া মই এয়া হেঁচি দিওঁতে পাতটোৰ নিচিনা হ'বলৈ ধৰিছে। মই এনেকৈ ধুনীয়াকৈ হেঁচি দিছোঁ। মোৰ ইমান ধুনীয়া হৈ গৈছে পাতটোৰ নিচিনা চেপেটা কৰি দিওঁতে। আৰু এইকেইটা মই ৰংচীয়া হোৱালৈ ভাজি লওঁ। এয়া মোৰ পটলকেইটা ৰংচীয়া হ'ল আৰু ইমান ধুনীয়া পাতটোৰ নিচিনা হৈছে। মই পটল ভজা তেলখিনিতে এতিয়া মই দিম কাটি ৰখা পিঁয়াজখিনি, যিখিনি মই কাটি ৰাখিছিলোঁ, আৰু এইখিনি অকণমান ৰংচুৱা হোৱালৈ ভাজিম। ভাজি লৈ ইয়াতে দিম মই আদা নহৰু পেষ্টটো। মই আদা নহৰু পেষ্টটো দি দিলোঁ আৰু এইখিনি কেঁচা গোন্ধটো যোৱালৈ মই ভাজি থাকিম আৰু যাতে এইটো কালাৰটো পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ যাব। ইয়াতে দিছোঁ মই হালধি আধা চামুচ, সৰু চামুচেৰে দিছোঁ জিৰা গুড়া আধা চামুচ, আৰু দিছোঁ জলকীয়া গুড়া আধা চামুচ। ভালকৈ সানি ল'ম। লৰাই লৈ এতিয়া অকণমান পানী দি দিম, যাতে মছলাটো সিজে ভালকৈ। অকণমান গৰম পানী দি দিছোঁ। মছলাটোৱে পূৰা তেলটো এৰি দিছে। ইয়াতে মই দুটুকুৰমান দিম বইল কৰি থোৱা আলু। এতিয়া দিছোঁ মই ভাজি থোৱা পটলকেইটা। আৰু এতিয়া এনেকৈ অকণ সময় ভাজি থাকিম, যাতে পটলৰ ভিতৰত মছলাখিনি সোমাই যায়। মই মছলাটো প্ৰায় পটলখিনিত সোমাই গৈছেগৈ। এতিয়া ইয়াতে দিম মই অকণমান গৰম মছলা। এইখিনি এতিয়া মই অকণমান সময় ভাজি মই এতিয়া এইখিনি নমাই থ'ব পৰা হৈ গ'লোঁ। হাই ফ্ৰেণ্ডছ, ভাত পানী খাই কৈ আহিলোঁ। এতিয়া গা পাও ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজি ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব।
যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।